ইমান ধুনীয়া ধুনীয়া ফুল ৰুই থৈছে ইয়াত। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিতৰলৈ। আৰু আজি মই কেৰেলাৰ এজনী বাইদেউ ঘৰত আহি আছোঁ, যিহেতু বাইদেউ ঘৰত পদূলি মুখ পাই গ'লোহি। আৰু এতিয়া সোমাম, আপোনালোকক দেখাইছোঁ ঘৰৰ আৰু ঘৰৰ ৰাস্তাটোৰ পৰা দেখাইছোঁ। আপোনালোকে ভিডিঅ'টো চাব সেইফালেকে। ভিতৰত ভিডিঅ' বনাব নিদিয়ে, বাইদেউ লাজ কৰে, সেইটো কাৰণে বাহিৰতে বনাই দি দিছোঁ আপোনালোকক। আমি এতিয়া ফুৰিব আহিলোঁ আৰু বাইদেউৰ ঘৰ অলপ আশে পাশে দেখাই দিছোঁ। চাই আছে মানুহখিনিয়ে, মোৰ লাজ লাগিছে। মই অলপ দেখাই দিছোঁ ভালকৈ জেগাবিলাক, যিটো এই জেগাবিলাক অৰুণাচলৰ লিখি আছে। আপোনালোকক অকণমান দেখাবলৈ আহিছোঁ, ভিডিঅ'টো চাব। সেয়া ইমান ধুনীয়া ধুনীয়া ফুল ৰুই থৈছে ইয়াত। ইফালে চাওক, এইয়া কিমান ধুনীয়া লাগিছে। এইবোৰ কি পাত নাজানো, আৰু ফুল ফটো তুলি দিছোঁ। ज़्यादा हंसो मत दीना दीदी, मुझे शर्म आता है। সেয়া চাওক, মই ফুলনিৰ বাৰীৰ মাজত পূৰা সোমাই আছোঁ পূৰা। ये है पुराना गली। दीना दीदी, ये क्या पेड़ है ऐसा? कौन सा? ये वो पेड़ नहीं है, पत्ता का स्टाइल। पता नहीं, मेरा मुंह मत आना, ठीक है? वीडियो शिवा लास्ट करे। तू उठवा ना जाए, इन्हें सेन हक। ये घर के पास कितना अच्छा अच्छा फूल है। এয়া আহিছোঁ এতিয়া। কিনা কিনা ইমান ধুনীয়া ফুল ৰুই থৈছে। এয়া আৰু এয়া গেট পালোহি, এতিয়া সোমাই লওঁ। ইমান ধুনীয়া লাগিছে এইখিনি। সঁচাকৈ কাজল ফুলখিনি ইমান লাগিছে না, আমাৰ কোম্পানী সেয়া ৰুই দিব লাগে, মজা লাগিব। এইটো দেখিছে, এইটো বোলে পঞ্চায়তৰ পৰা সিহঁতৰ পানী আহে। ইয়াত পানী ধৰি ৰখাব লাগিব। আৰু এইখন হ'ল চোতাল। চোতালখন আমাৰ তাত মাটি চাটি নহয়, অকল হেৰি দিয়া থাকে। এইবিলাকত পানী চানী ধৰি থৈছে। এইখন হ'ল বেয়া স্কুটি সজাবৰ কাৰণে থৈছে। আৰু এয়া ৰাস্তাটো ফুলখিনি দেখাইছিলোঁ। হাই আৰু এইবিলাক ৰাস্তা চাওক, মাতি থাক, ভিডিঅ'ত উঠাই দিবি আৰু। বিলাক ঘৰ দেখিছেনে, অৰুণাচলৰ নিচিনাকৈ আৰু মোজাত খাই গৈছোঁ। এইবিলাক ঘৰ কেনেকুৱা কেনেকুৱা জেগাত আছে এইবিলাক। আৰু এইফালে আগলৈ নাযাওঁগৈ আৰু এইবিলাক ৰাস্তা চাওকখিনি। এতিয়া বহি আছোঁ বাইদেউ ঘৰত আৰু যাবৰ কাৰণে ওলাইছোঁ। এতিয়া গৈ লওঁ আৰু ৰুমত পাই লওঁ, তাৰপিছত গৈ আছোঁ। ব'লা, এতিয়া আহি গ'লোঁ আমি বাইদেউ ঘৰৰ পৰা। আৰু সিহঁতৰ ঘৰৰ ভিতৰত ভিডিঅ' চিডিঅ' বনোৱা নহ'ল, সেইকাৰণে এতিয়া গৈ আছোঁ। ৰুম পাই লওঁগৈ তেন্তে। আহি ৰুম পাই গ'লোহি এতিয়া। আৰু বাইদেউৰ ঘৰত ভিডিঅ' নবনালোঁ, যিহেতু সিহঁতে ভিডিঅ' বনাই বা ফটো মাৰি ইমান বেয়া পায়। অলপ ফটো মাৰিছিলোঁ, সেইটো কাৰণে আপোনালোকক দেখাম বাৰু। ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো দবাই দিব। আৰু আজি বহুত ভাল লাগিলে, ইমান দিনৰ মূৰত ফুৰিব ওলাই গ'লোঁ। যিহেতু ইয়াত ইমান ওলাই যোৱা নহয়, এনেই দোকান চোকান যোৱা হয়। আৰু ইমান দিনৰ মূৰত ফুৰিব গ'লোঁ, বহুত ভাল লাগিলে। আৰু বহুত জমনি আজি ফটো চটো মাৰোঁতে ইমান যে হাঁহি ধেমালি একেবাৰে গাঁৱত থকা লেখীয়া লাগি গ'ল। বহুত ভাল লাগিলে আজি। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ' লৈ। আজিলৈ বাই বাই।